যে হ'ব মানে নতুন বছৰৰ প্ৰথম দিনটোতে গাইজ আমাৰ বাৰু একো নাই আমি গাড়ী লৈ আছোঁ তেখেতৰ ভাগ্য ভাল বুলি ক'ব লাগিব কিয়নো তেখেত বাচি গ'ল যি কি নহওক ভালকৈ চলাব লাগে সকলোৱে আগফালে পিছফালে চবফালে চাই ল'ব লাগে কিয় কাৰণে এটা বিজি ৱে হয় গাড়ী এনিটাইম আহি থাকে গতিকে সাৱধান হ'ব লাগে সকলো জংগল মংগল চাওক না ইয়াতে দেখিবলৈ পাইছে আপোনালোকে জংগলত মংগল হৈ আছে চাইডত বহি হাবিৰ মাজে মাজে বহি পুৰা ফটোগ্ৰাফী চলি আছে মানে আজি ফেচবুক ইনষ্টাগ্ৰাম চাব নোৱাৰি আৰু গাইজ মই যে নাচাওঁ ৰাতিপুৱা ঢেৰ ফোন আহে বে কালে দাসলে মোলে ইয়াৰ পৰা ফোনটো মই কামো খাই যাওঁ আমাৰ একো ফোন কৰিব এইটোৱে ফোন কৰিব ডাইৰেক্ট বিজি মানুহ ন ইয়াৰ লগত থাকিলে সুখ নোপোৱা মানে মই সেইদিনা ঠিক আছে এই সেইদিনাখন মোৰ যে আকৌ এটাই ফোন আহিছে তাৰ ফোন আহি আছিলে মৌচুমৰ মোৰ মানে কি ফোন নহয় এইটো এলাৰ্ম আছিলে 8:30 মোৰ এলাৰ্ম দি থৈ থাকে অফিচ টাইম যে গাইজ ফাইনেলি পাই গ'লো আল্টিমেট প্লেচ এটা এতিয়া ব'লক অকণমান এক্সপ্ল'ৰ কৰোঁ আমি অহা এই সুন্দৰ জেগাটো ব'লক লেটছ গ' গাইজ ফটোগ্ৰাফাৰ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ চাওক না গাইজ কি সুন্দৰ পৰিৱেশত আছোঁ আজি মই আৰু নতুন বছৰ বুলি বিশেষ কিনো ক'ম আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ তো ভালেই পাব আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোলৈকে মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ আশা কৰোঁ সকলোৰে নতুন বছৰটোত আহিব লগা দিনবোৰ ভাল হওক সকলোৰে মংগল হওক সকলোৱে যাৰ যি মনৰ ইচ্ছা আছে সকলোবোৰ যেন পূৰণ হওক আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰক যাতে নতুন বছৰটোক এই 2023 চনৰ পৰা মই ভাবিছোঁ ভালকৈ ব্লগ বনাম গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰক গাইজ সহায় কৰক সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক তো যাতে মই ভালকৈ আগুৱাই যাব পাৰোঁ মোৰ আশাও যাতে সফল হয় মজা লাগিব আজি এক্টৰ our brother. Hi, my name is also Hirak. Yes, Hirak Square. তো আহিলোঁ বহুত দিনৰ মূৰত লখিমপুৰলৈ কমেও আপোনাৰ আফটাৰ 5 years সিহঁতক মই লগ পাইছোঁ আৰু মোৰ কলেজ ফ্ৰেণ্ড হয় গোটেইকেইটা তো বহুত দিনৰ মূৰত লগ পাই আজি ভাবিলোঁ এবাৰ ওলাই আহোঁ কাৰণ যিহেতু নতুন বছৰ এতিয়া সোমালে নতুন বছৰৰ প্ৰথম দিনাখনে আপোনালোকৰ মাজলৈ লৈ আহিছে ভিডিঅ'টো আৰু প্ৰথম দিনাখনে অকণমান ভাবিলোঁ গোটেইকেইটা ওলাই যাওঁ তো এয়া গাইজ 5 বছৰৰ পিছত লগ পাইছোঁ যেতিয়া কিবা এটা বস্তু বনতাহে সেইকাৰণে আহিলোঁ আৰু আজি ওলাই অলপ চিল কৰোঁ বুলি বঢ়িয়া মই আচলতে একচুৱেলি মানে কি হ'ল জানানে তোমালোকৰ প্ৰেংক এটা কৰিলোঁ মই ফটো মৰা নাছিলোঁ তো মই ভিডিঅ'টো ইমান হেণ্ডচাম কেনেকৈ হলাবি বাইছ কেলে ফটো মাৰা মই ক'ত পালোঁ দেহা তোমাক এন্ধাৰ হ'বনো পানী হ'লে তো ইয়াৰ এইফালেদি পাৰ হৈ আহিবলগীয়া হয় মানে
সকলো মানুহবিলাক বাইক চাইক গাড়ী চাড়ী অহা যোৱা কৰিবৰ কাৰণে বহুত কষ্ট হয় তেখেতলোকৰ মানে এইটোৱে ৰাস্তা মেইন ৰাস্তা আৰু তেওঁলোকে মানে কি হয় এই ব্ৰিজখন ভাগি থকাৰ কাৰণে এইফালেদি অহা যোৱা কৰিবলগীয়া হয় বগান যায় কইলামাৰী অঁ ইমান পানীত পাৰ হৈ এই প্লেচটোৰ নাম হৈছে জহিং নৰ্থ লখিমপুৰত অৱস্থিত আৰু আপোনালোকে আহিব পাৰিব পিকনিক চিকনিক খাবৰ কাৰণে খুব ধুনীয়া প্লেচ হয় পানী আছে নদী আছে তো পিকনিক খোৱা এটা স্পটেই হয় কিন্তু যাতে কোনো ইমান ধুনীয়া হৈ আছে এতিয়া কোনো লেতেৰা কৰি যাব নালাগে আৰু পিকনিক খালে এতিয়া কিছুমানে আহে পিকনিক চিকনিক খাই পূৰা গেলা কৰি থাকে জেগাডোখৰ নেক্সট কোনোবা আহিলে মানে যদি গ্লাছ পৰি থাকে ভাগি থাকে তো এইবিলাক কৰিব নালাগে আচলতে খাই মেলি ধুনীয়াকৈ চাফ চিকুণ কৰি ছাইডত পেলাই গুচি যাব লাগে আপোনালোকে দলংখন বিচাৰি হেৰি কৰিছে নাই বিচাৰিছে নাই দলংখন বিচাৰা নাই মানে কি দলংখন নহ'লেও চলি যায় আপোনালোকৰ নেকি দলংখন নহ'লেও হৈ যায় আপোনালোকৰ চাৰ্ভিচ কৰিবলৈ আহিছিলে লাগে বুলি কৈছে দলংখন নাই দলংখন একচুৱেলি দৰকাৰ হয় বহুত কষ্ট মই আপোনাকে দেখিলোঁ মানে আপুনি ইমান কষ্ট কৰি দাঙি দাঙি চাইকেলখন আনিছে তো মই ভাবোঁ এইখিনি সোনকালে সমাধান হওক ঘূৰিব লাগে হয় হয় তো পানীৰ পৰা ফিটিং হৈ যায় ন নদীখন ফিটিং হৈ যায় আচ্ছা তো দিয়ক ভাল লাগিলে আপোনাক লগ পাই আপুনি এতিয়া ক'ত যায় ক'ৰবাত যাব নেকি এই ইয়াত যা এই ঘৰটোৰ ওচৰতে আছে ঠিক আছে দিয়ক আগত যাব পাৰি ন দাদা হে আগত গাড়ী যাব নোৱাৰিব ন